चिरां जिल्ला जइन्ट डाइरेक्टर हेल्थ सार्भिसनि बिथोन बादियै मैया चिरां जिल्ला हेल्थ आरो समाज अनसायनि बानजायनायाव रुटिन इम्युनाइजेशन एन्ड भिलेज हेल्थ एन्ड निउट्रिसन डे हाबाफारि लानाय जायो। बे हाबाफारिया काजलगाव साब सेन्टारनि बेन्दोंआव थानाय सालजरा गामिनि मानालिसा क्लाबआव खुंजायो। बेयावहाय जोनोम जागोदाननिफ्राय लानानै 1 बोसोरनि गथ'साफोरखौ उननि समाव जानो गोनां बायदिसिना बेराम एबा महामारिनिफ्राय बारग'नो थाखाय भेक्सिन थुनाय जादों। लोगोसे गोर्बोबती जानाय आइजोफोरखौ इम्युनाइजेशन आरो भेक्सिन थुनाय जायो। এজন পেছাৰ জন্মৰ পিছত 24 ঘণ্টাৰ পৰাই দিব পাৰে। জন্মৰ 24 ঘণ্টাত যদি সুবিধা আছে হস্পিটেল যদি ডেলিভাৰী হয় 24 ঘণ্টাৰ ভিতৰত মানে পলিঅ' 0 ড'জ, BCG মানে 0 ড'জ, এইটো 0 ক'লেও হয় 0 ড'জ। তাৰপিছত হেপাটাইটিছ বি 0 ড'জ, ভিটামিন কে যদি সুবিধা থাকে ভিটামিন কে বি, এইটো হ'ল বাৰ্ড ড'জৰ পৰা যেতিয়া 1.5 মাহ হ'ব বাচ্চাটোৰ তেতিয়া প্ৰথম 1.5 মাহত পেণ্টাবেলেন 5টা ভেকচিনেৰ 5টা এণ্টিজেন দি এটা ভেকচিন বনোৱা হৈছে পেণ্টাবেলেন নামৰ আৰু কি। এই পেণ্টাবেলেনত কম্বাইনটো থাকে মানে ডিপথেৰিয়া টিটেনাছ, ডিপথেৰিয়া পাৰ্টুছিছ টিটেনাছ, হেপাটাইটিছ বি আৰু হিপ বুলি কোৱা এটা মানে এণ্টিজেন তাতে থাকে। তাৰপিছত পলিঅ' দিয়ে প্ৰথম ড'জ, আৰু PCV নিউমনিয়াৰ যিটো মানে বাচ্চা যিটো নিউমনিয়াতে মানে বেছি বেমাৰটো আক্ৰমণ হয়, এই নিউমনিয়া বেমাৰটো নহ'বৰ কাৰণে প্ৰটেকশ্যনৰ কাৰণে PCV নামৰ দিয়ে। আৰু IPV টো হ'ল মানে পলিঅ' ফাৰ্ষ্ট ড'জৰ লগত দিয়ে। এইটো যাতে পলিঅ' বেমাৰটো নহয়, পলিঅ' মাইলাইটিছ বেমাৰটো নহয়, তো ডাবল প্ৰটেকশ্যনৰ কাৰণে ইনজেকশ্যন হিচাপে এইটো ভেকচিন দিয়া হৈছে। এইটো মানে প্ৰথম ড'জৰ লগত দিয়ে। তাৰপিছত যেতিয়া ছেকেণ্ড ড'জ মানে 1.5 মাহ মানে 6 উইক 10 উইক যেতিয়া হয় মানে এইটো 2.5 মাহ 10 উইকছ তেতিয়া ছেকেণ্ড ড'জ দিয়ে। ছেকেণ্ড ড'জত পেণ্টাবেলেন OPV ৰোটা ভাইৰাছ, প্ৰথম ড'জটো মই পাহৰি গৈছে, প্ৰথমতো ৰোটা ভাইৰাছটো দিয়ে ডায়েৰিয়া কণ্ট্ৰলৰ কাৰণে। ছেকেণ্ড ড'জত এই পেণ্টাবেলেন, ৰোটা ভাইৰাছ আৰু পলিঅ'। থাৰ্ড ড'জত পেণ্টাবেলেন, OPV, ৰোটা ভাইৰাছ, PCV আৰু IPV। টোটেল কিমানটা ড'জ দিয়া হয়, কিমানলৈকে দিব পাৰে? আণ্ডাৰ 1 ইয়াৰৰ ভিতৰত মানে 1 বছৰৰ ভিতৰতে এইটো কমপ্লিট কৰিব লাগে। ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড দিয়াৰ পিছত যেতিয়া বাচ্চা 10 মাহ হ'ব তেতিয়া 10 মাহত মানে মিজিলছ আৰু ৰুবিলা নামৰ এটা ভেকচিন দিয়ে। আৰু মিজিলছ, ৰুবিলা আৰু যিটো মানে জাপানিজ এনকেফেলাইটিছ কয় মোৰ কাৰণে এই আজি আমাৰ কাজলগাঁৱৰ মনালিছা ক্লাব কাম মেডিকেল সাব চেণ্টাৰ আমাৰ ইয়াতে চালজোৰাত আমি মেচিভ এটা ইমিউনাইজেশ্যন প্ৰগ্ৰাম আমি VHND প্ৰগ্ৰাম কৰিছোঁ। আৰু এই VHND প্ৰগ্ৰামত আমাৰ 0ৰ পৰা বিল' 1 ইয়াৰলৈকে যিমান আৰু শিশুসকল আছে এইটো আমি ধুনীয়াকৈ মানে ভেকচিন প্ৰগ্ৰামটো VHND প্ৰগ্ৰামটো ইয়াত আমি কৰিবলৈ লৈছোঁ। আৰু ইয়াত আমাৰ এই অঞ্চলৰ পৰা আমাৰ গাৰ্জেনবিলাকেও ইমান সুন্দৰকৈ নিজৰ ল'ৰা ছোৱালীক লৈ পেলাই, কেঁচুৱাসকলক লৈ পেলাই এই প্ৰগ্ৰামত পাৰ্টিচিপেট কৰিছে। আৰু অকল সেই আমাৰ কেঁচুৱাসকলেই নহয়, আমাৰ যিবিলাক গৰ্ভৱতী মাতৃসকল, এই গৰ্ভৱতী মাতৃসকলকো ইয়াত আমি আজি VHND প্ৰগ্ৰামত ইনভাইট কৰি পেলাই তেওঁলোকৰ মানে শাৰীৰিক যেনেকৈ তেওঁলোকৰ ওজনটো কিমান, গ্ৰ'থ, এই আমাৰ প্ৰেগনেণ্ট মাদাৰসকলৰ এই সকলো চালি জাৰি চাই পেলাই আমাৰ NMৰ জৰিয়তে এই মনালিছা ক্লাব কাম আমাৰ VHND চেণ্টাৰত আমি মানে সুন্দৰকৈ মানে উদযাপিত কৰিছোঁ।